আচ্ছা, আমার মেইন সমস্যা হচ্ছে রাস্তা পদূলির সমস্যা। তার মানে আমার অঞ্চলটো হয়েছে ওদালগুৰি জিলার 32 নং ভেরগাঁও সমষ্টির অন্তর্গত আত্রিঘাট বিসিডিসির অন্তর্গত উত্তর খৈরাজার উত্তর নাওবান্ধা আর খৈরাজার অঞ্চল। আমার উত্তর নাওবান্ধা আর খৈরাজার গাঁৱলৈ যোৱা যিটো রাস্তা, গাঁৱলীয়া রাস্তা, এই রাস্তার কারণে আমার ডেপুটি স্পিকার নেলসন বড়দেৱে 30 লাখ টকাৰ এটা মানে আঁচনি ধৰিছিলে। পাথৰ নদীৰ ওপৰত বক্স কালভাৰ এটা আৰু তাৰ লগত চেইন গেবেলিং আপ টু ভিলেজ খৈৰাজাৰ ভিলেজ ৰোড, মানে চেইন গেবেলিং হ'ব লাগে ৰাস্তাটো। 30 লাখ টকাৰ এটা আঁচনি ধৰিছিলে, কিন্তু সামান্যত চেইন গেবেলিং ৰাস্তাত ছটিয়াই এতিয়া বাদ বাকী ৰাস্তাটো এনে পৰি আছে, চেইন গেবেলিং কৰা নাই। ডাঙৰ মস্ত ডাঙৰ খাল হৈ আছে। আমাৰ বেমাৰ আজাৰ হ'লে মানুহ বেমাৰ আজাৰি লৈ আহিব নোৱাৰোঁ, ৰাস্তাত মানে গাড়ীবিলাক ফাঁচি যায়। গতিকে এই বিষয়টো তদন্ত হ'ব লাগে আমাৰ দাবী। আৰু ৰাস্তা পদূলি কামবিলাক হোৱা নাই, এইটো তদন্ত কৰি প্ৰশাসনে বিহিত ব্যৱস্থা ল'ব লাগে, এইখিনি আমাৰ দাবী। কিমান চনৰ এইটো 2017-18 মানে ফাইনেন্স আছিলে, 2017-18 বিত্তীয় বৰ্ষৰ টকাখিনি আছিলে। স্কিমটো কি আছিলে? স্কিমটো মানে এইটো আমি হেৰিত দি দিম, এইটো আছে ফলকত লিখা আছে, ফলকটো আপোনালোকক দি দিম। ফলকত লিখা আছে বক্স কালভাৰ উইথ চেইন গেবেলিং আপ টু খৈৰাজাৰ ভিলেজ। আপোনালোকে দেখা পাইছে ডাঙৰ খাল হৈ আছে, গাড়ী পাৰ হ'ব নোৱাৰে, ৰাস্তা পদূলি বেয়া হৈ আছে। এইখিনি ৰাস্তাখিনি কাম তাৰমানে আধালৈকে মানে চেইন গেবেলিংটো দিলে, কিন্তু আধাখিনি দিয়া নাই। গতিকে আমি এইটো বিষয়ে ক'লোঁ, ঠিকাদাৰকো ক'লোঁ। কোৱাত তেখেতসকলে ক'লে যে এইটো আমি পিছলৈ তাৰমানে আমি এইটো দিম বুলি কৈছে। কিন্তু দিম বুলি কওঁতে কাৰ্যকাল শেষ হৈ গ'ল। কিন্তু কাৰ্যকাল শেষ হৈ যোৱাৰ পিছতো মানে ৰাস্তাটো ইনকমপ্লিটে হৈ থাকে। গতিকে আমি এতিয়া চব শ্ৰমজীৱী কৃষক যাতে বসবাস কৰে, বেমাৰ আজাৰ হ'লে বহুত দূৰলৈ যাব লাগে। গতিকে আমি যাব নোৱাৰোঁ, ডাঙৰ খাল আছে। গতিকে এই বিষয়টো অলপ তদন্ত হ'ব লাগে আৰু আমাৰ যাতে ৰাস্তাটো হয় তাৰ বিহিত এটা ব্যৱস্থা ল'ব লাগে, এইখিনি আমাৰ ক'ব লাগে। নমস্কাৰ, মই এতিয়া বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত আত্ৰিঘাট বিচিডিচিৰ অন্তৰ্গত উত্তৰ নাওবান্ধা পাথৰ নদী এলেকাৰ এটা ব্ৰিজৰ ওপৰত। ইয়াতে যোৱা 17-18 ইংৰাজী চন তাতে এনৰেগাৰ আঁচনিত 10 লাখ টকাৰ যি স্কিম ধৰিছিলে আমাৰ চেয়াৰমেনৰ আণ্ডাৰত যিটো স্কিম আছিল এনৰেগাৰ, সেই স্কিমটো হ'ল এইটো আপোনালোকে দেখা পাই আছে। এই যে 10 মিটাৰ মান, খুব বেছি হ'লে 10 মিটাৰ মান শিলৰ এইটো বনাই থৈছে। এইখিনিতে আপোনালোকে বিচাৰ কৰি চাব, ইয়াতে মিনিমাম খৰচ হ'ব 15,000 পৰা 20,000 টকাৰ খৰচ। 10 লাখ টকা তেওঁলোকে হজম কৰি পেলালে। ইয়াতে তেওঁলোকে ভাবিছে যে আমাৰ ইয়াৰে ৰাইজবিলাক তাৰমানে ক্ষীৰতী গাই নিচিনা, তাৰমানে পইচা দিলে কামবিলাক হৈ থাকিব, কি কৰিব কি নকৰিব, পইচা ক'ত যাব। এই বস্তুটো যেতিয়া বনাইছিলে আমাৰ লোকেল ঠিকাদাৰ আছিলে, তেওঁলোকে নিজে জানিব লাগিছিলে আমাৰ এইটো পাথৰ নদী চকৰ পৰা খৈৰাজাৰ সংযোগী ৰাস্তা হয়। আজি চেন গ্ৰেভেলৰ নামত তেওঁলোকে পইচা আত্মসাৎ কৰিছে। আজিলৈকে কোনো এটা কামো হোৱা নাই। যিটো দলং আছে সেই দলঙত যিটো ইয়াতে বাৰিষাৰ সময়ত বানপানী যেনেকৈ আহে, তাৰমানে ইয়াতে মানুহবিলাকৰ যিবিলাক খেতি বাৰী বিনষ্ট হৈ আছে, তেওঁলোকে নাজানে যে। আৰু 10 লাখ টকাৰ তেওঁলোকে কাম কৰি গৈছে মাত্ৰ 15, আমি বিচাৰ কৰোঁতে 15,000-20,000 টকাৰ মানৰ সেইখিনি তেওঁলোকে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি কৰি আছে। এইখিনি সংবাদ মাধ্যমৰ নামত আমি স্থানীয় ৰাইজ হিচাপে আপোনালোকৰ আগত অৱগত কৰিছোঁ। আমি বিচাৰোঁ আমাৰ এই অঞ্চলটো সম্পূৰ্ণ ডেভেলপ হ'ব লাগে। এই মাথাউৰি আমাৰ কাৰণে এই যে যি ধৰণৰ বানপানী আহে, সেই বানপানীৰ সমস্যা ৰোধ কৰিবৰ কাৰণে আমাৰ এই মাথাউৰি আমাক কাম নকৰে, বিলকুল কাম নকৰে। আমি প্ৰত্যক্ষ ভোগী মানুহ। ইয়াৰ পৰা আমি বিচাৰোঁ আমি কমপ্লিট এইটো ৰাস্তাটো দুই চাইডে মাথাউৰি ভালকৈ হ'ব লাগে, পকীকৰণ হ'ব লাগে। তাৰপিছত এই ৰাস্তাটো আমি কমপ্লিট খৈৰাজাৰ পাথৰ নদী চকৰ পৰা খৈৰাজাৰ সংযোগী ৰাস্তালৈকে চেইন গ্ৰেভেল হ'ব লাগে। আমি সেইটোৱে বিচাৰোঁ। দুৰ্নীতি যে তদন্ত আমি সম্পূৰ্ণ তদন্ত বিচাৰোঁ আমি।